নমস্কাৰ বন্ধুসকল, প্ৰিয়াংক পিউচ চেনেলৰ আৰু এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কিন্তু বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ, কাৰণ বহুত দিন আপোনালোকক মই ব্লগ দিয়া নাই, আপোনালোকে দেখিছেই। চ' আজি ভাবিলোঁ যে ব্লগ এটা বনাওঁ। বহুত দিনৰ মূৰত ঘৰত এনেই থাকি থাকি বৰো হৈ আছোঁ, চ' ব্লগতে অকণমান বিজি হৈ থাকোঁ। আৰু প্ৰিয়াংক পিউচ হয়তো বহুত আজিকালি নতুন নতুন কাম কৰিবলৈ লৈছে, সেইবিলাককো আপোনালোকে দেখা নাই। চ' ভাবিলোঁ সিহঁতৰ কাম কাজবিলাককো আপোনালোকক দেখাওঁ। কাম কাজ মানে দুষ্টামিবোৰক আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। আৰু বহুতক সুধোতেও মোক কৈছে যে ব্লগ আকৌ বনোৱা বুলি। চ' ভাবিলোঁ বনাওঁ, আৰু আপোনালোকে মোক ছাপোৰ্ট কৰি থাকিব, ব্লগবিলাক চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু সেই গতিকে ভাবিলোঁ যে ব্লগবিলাক আকৌ বনাবলৈ ষ্টাৰ্ট কৰোঁ। আৰু আজি আছোঁ মই মাৰ ঘৰত। আজি আহিলোঁ 11:30মান বজাত। ভাবিছিলোঁ যামগৈ বুলি এতিয়া, কিন্তু ভাবিলোঁ যে দেৰিকৈ যাম, আৰু সেই গতিকে ভাবিলোঁ ইয়াৰ পৰাই ব্লগটো আজি ষ্টাৰ্ট কৰি দিওঁ। আৰু এতিয়া দুপৰীয়া মানে আবেলিয়ে 4টামান বাজিলে, আৰু এতিয়ালৈকে মই ভাত খোৱা নাই। ইয়াত আহি বহুত অৰ্ডাৰ দি কিবাকিবি খালোঁ, চ' সেইবিলাক দেখাব পাহৰিলোঁ। আচলতে তেতিয়া ভবা নাছিলোঁ আজি ব্লগটো ষ্টাৰ্ট কৰিম বুলি। এতিয়া ষ্টাৰ্ট কৰিলোঁ, খালোঁ বলোঁ, কিন্তু ভাত খোৱা নাই। আৰু এতিয়াৰ পৰা মই আজিৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। তাৰ পাছত কি কৰোঁ নকৰোঁ আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। বাজিলে 4:30, আৰু ভাইটিয়ে বাহিৰত চাইকেল চলাই আছে। চ' ভাবিলোঁ ময়ো অকণমান চলাই আহোঁ, গৰম যদিও অকণমান চলাই আহোঁ, আৰু মাস্ক মাৰি ভালকৈ ছেফটি হৈ গৈ পেলাই চলাম। চ' আপোনালোকে চাব। এতিয়া আবেলি হ'ল, আৰু আমি ভাত চাত খাই অকণমান ৰেষ্ট। আৰু এইটো হৈছে প্ৰিয়ুষ, চাওক আপোনালোকে সিহঁত ডাঙৰ হৈ গ'ল। এতিয়া ভাত চাত খাই অকণমান দেৰি বাহিৰলৈ ওলাই আহিছোঁ বতাহ দিয়াৰ কাৰণে। আৰু চাওক ইহঁতে খোজকাঢ়িব পৰা হৈ গ'ল। প্ৰিয়াংক শুই আছে, প্ৰিয়ুষকে লৈ পেলাই মই অকণমান ৰাস্তাত খোজকাঢ়িছোঁ। এতিয়া অকণমান ৰাস্তাত ওলাই আহিবলৈ বেয়া নহয়, কাৰণ ঘৰৰ ফ্ৰণ্টতে গাড়ী ঘোঁৰা একো নচলে, যিহেতু খালী, সেইটো কাৰণে অকণমান ওলাই আহিছোঁ। ল'ৰা ছোৱালীবিলাকতো ভিতৰত কিমান সোমাই থাকিব, সিহঁতেও বৰ পায় আৰু আমনি কৰে অকণমান। সিহঁতেও বাহিৰত ওলাই আহিব বিচাৰে। চ' ঘৰৰ একদম মুখতে অকণমান খোজকাঢ়িবলৈ দিছোঁ। সি এতিয়া খোজকাঢ়ি আছে। এয়া আমাৰ মায়ে কৰা কোৱাৰ্টাৰতে অকণমান সৰু গাৰ্ডেনিং। চাওকচোন, জেগাবিলাক ঠেক ঠুক, কিন্তু তাতেই যেনে তেনে অকণমান ফুল চুল ৰুই পেলাই মায়ে সজাবলৈ চেষ্টা কৰিছে। এয়া চাওক, গ্ৰীণ গ্ৰীণ। আচলতে কেঁচা ফুলবিলাকে ৰাতিপুৱা দেখিলে বহুত মনটো ভাল কৰে। আহি পালোঁ ঘৰৰ পৰা। এতিয়া 9টাই বাজিব হ'ল। বহুত ভাগৰ লাগিছে। কালি দিনটো ইমান গৰম, আৰু ইমান গৰম পৰিলে একো নকৰিলেও ভাগৰ লাগে, তাতে আৰু প্ৰিয়াংক পিউচ দুয়োটাকে লৈ পেলাই এতিয়া বহুত ভাগৰ লাগিছে। ভাবিলেও ভাতকেইটা খাই পেলাই মই শুই থাকোঁগৈ। আৰু সিহঁত দুটাও গাড়ীত আহিলে আগতে শুই যায়, কিন্তু আজিকালি গাড়ীত আহিলে আকৌ নোখোৱা হ'ল। এতিয়া আহি পালোঁ, তাৰ পাছত সিহঁত দুটাক খোৱালোঁ। আৰু ভাতত আচলতে ঘৰৰ পৰা আহোঁতেই চিকেনৰ গ্ৰেভি লৈ আহিছিলোঁ। চ' অৰ্ডাৰ দি পেলাই, কাৰণ কামপুৰত ছুইগি আৰু জমেট' এইবিলাক নাই। চ' ঘৰৰ পৰা আহোঁতেই লৈ আহিলোঁ, আৰু সেয়া দিয়ে ভাত খাম। ভাত খাই পেলাই আৰু আজিতো কৰিবলৈ একো নাই, মই শুয়ে যাম। চ' কাইলৈ ব্লগটো আকৌ কণ্টিনিউ কৰিম। চ' ভিডিঅ'টো আপোনালোকে চাই থাকিব। চকুটি বেটা মাৰি দিয়াচোন, চকুটি। আমাৰ না চকুটি বেটা মাৰি দিয়া।
চকুটি চকুটি বেটা মাৰি দিয়া কাজিয়া নকৰিবা নুচুবা নকৰিবা গুণ্ডা হামুচৰা মাৰিছে এভৰিৱান আজি নেক্সট ডে আৰু ৰাতিপুৱা উঠিলোঁ উঠাৰ পাছত ৰুম চুম চাফা কৰিলোঁ আৰু প্ৰিয়াংকুইচকো ব্ৰেকফাষ্ট কৰাই পেলাই এতিয়া জাষ্ট গা চা ধুই আহিছোঁ আৰু সিহঁত দুটা শুলে ইয়ে চাওঁ দুইটা টোপনি গুচি গ'ল কাৰণ সিহঁতে ৰাতিপুৱা সোনকালে উঠে আৰু উঠি পেলাই অকণমান খেলাৰ পিছত ব্ৰেকফাষ্ট কৰাৰ পাছত সিহঁতৰ টোপনি ধৰে চ' এতিয়া শুলে আৰু এতিয়া 10টাই বাজিব হ'ল মই গা চা ধুই আজৰি হৈ আহিলোঁ আৰু এতিয়া তাকে বোলো আজি ব্লগটো আকৌ কণ্টিনিউ কৰিম বুলি কৈছিলোঁ চ' আজি কণ্টিনিউ কৰিবলৈ আকৌ আৰম্ভ কৰিলোঁ চ' এতিয়া আজি দিনটো কি কৰোঁ নকৰোঁ আপোনালোকে চাই থাকিব আৰু যি ইমান গৰম পৰিছে ইমান ৰ'দ দিবলৈ লৈছে নহয় একদম মানুহ থাকিব নোৱাৰা হৈছে বাহিৰততো ওলাই যোৱাৰ কোনো কাৰণতেই মানুহে নোৱাৰে বাহিৰত ওলাই যাবলৈ ইমান ৰ'দ আৰু ইমান সোনকালে পৰা ৰ'দটো দিয়ে নহয় একদম মানে ৰাতিপুৱাই মাথা চাথা একদম বিষ হৈ যাবলৈ ধৰে চ' এতিয়া ইমান ৰ'দ তাতে ভিতৰতে সিহঁত দুটা শুই আছে আৰু সিহঁত দুটা আজিকালি ইমান বদমাছ হ'ল নহয় মই মানে কেমেৰাটো লোৱাৰ লগে লগে সিহঁতক ল'বলৈ আহিবলৈ আৰম্ভ হৈছে চ' বহুত প্ৰব্লেম হৈছে তেওঁ কৰি আছে বহুত দিনৰ মূৰত আকৌ ব্লগ চ' চাই থাকিব ভিডিঅ'টো শেষলৈকে ঘৰৰ পৰা আহিলোঁ আপোনালোকে দেখিছে আৰু এতিয়া মাহঁত আহিলে আজি কামপুৰত আচলতে পাপাৰ কাম আছিলে কঠীয়াতলিত চ' আহোঁতে মই ক'লোঁ যে তোমালোকো গুচি আহা চ' মাহঁতো আহিলে আৰু অহাৰ পিছত এতিয়া আমি যাওঁ বস্তু কেইটামান কিনিবলৈ কি কিনিও আপোনালোককো দেখাই থাকিম আৰু এয়া প্ৰিয়াংক শুই আছে আৰু আমি আহিছোঁ এনেকৈ বজাৰ দুটামান কৰি আনো গাঁৱৰে দুখনমান খোলা থাকে চ' তালৈ যাওঁ বলক আপোনালোকক দেখাওঁ কি কিনো মাহঁত আহি পাওঁতে 3টামান বাজিলে চ' বজাৰটোতো তেতিয়ালৈকে বন্ধ হৈ যায় সেইকাৰণে আমি গাঁৱৰ ভিতৰলৈ গৈছোঁ তাৰে কিছুমান সৰু সৰু দোকান খোলা থাকে তাতে কি পাওঁ নাপাওঁ বোলো তাৰ পৰাই কিনি আনো
সো আমি গাঁৱৰ ভিতৰৰ ফালে আহিলোঁ আৰু এয়া মাছ আৰু মাংস এইবিলাক কিনিলোঁ ইয়াতে সৰুকৈ কেইখনমান দোকান খোলা আছিলে সো ইয়াতে কিনিলোঁ আৰু এনেদৰে আহি পেলাই বজাৰ কৰিলোঁ আৰু ইয়াক চাওক কিমান ফূৰ্তি পাইছে অকণ ওলাই আহিবলৈ পায় গাঁৱৰ ভিতৰলৈ বুলি তাক লৈ আহিছোঁ কিন্তু বজাৰৰ মাজত হ'লে তাক লৈ নগ'লোহেঁতেন সেইটো কাৰণে সো সি ওলাই গৈছে আৰু এয়া কিনিলোঁ এয়া বেটা মানে মোৰ ভাইটি সিও কিবা কিবি কিনিলে সো এনেদৰে আমি বজাৰ কৰিলোঁ আহত আহিছে আৰু ভাইটিয়ে লৈ আহিছে কেমেৰা সো কেমেৰা যেতিয়া আহিছে ভাবিলোঁ কেইটামান ফটো উঠি লওঁ আৰু ইমান গেলা গৰমতো সেইটো কাৰণে ওলাই কৰি ৰেডি হ'লোঁ এনেদৰে আৰু ওলালোঁ এতিয়া ফটো উঠিবলৈ ভাবিছোঁ বাহিৰলৈ যাম কিন্তু বাহিৰত ইমান গৰম বাহিৰত যাব নোৱাৰিলোঁ সো ভাবিলোঁ ভিতৰতে কেইকপিমান ফটো উঠি লওঁ আৰু ফটোবিলাক যদি আপোনাৰ চাবলৈ মন আছে তেন্তে হ'লে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব মই ইনষ্টাগ্ৰামৰ লিংকটো আপোনালোকক দি দিম সো মোক কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন উমা দিয়া দুটা উমা দিয়া দুটা উমা দিয়া শুন দুটা উমা দিয়া চকু টিপিটা মাৰি দিয়াচোন উমা দিয়া দুটা উমা দিয়া বাবা ল'ৰা দুটা উমা দিলে মানে মৰ্নিং এভৰিৱান আজি হৈছে নেক্সট ডে কালি ৰাতি মাহঁতে ভাত খাই পেলাই গুচি গ'ল আচলতে মাহঁত আহিলে আপোনাৰ ভাত খাবলৈ ইচ্ছাই নকৰে ৰাতি সোনকালে যাবগৈ বিচাৰে কিন্তু মই বহুত জোৰ জবৰদস্তি কৰি ৰখাই পেলাই ভাত কেইটামান খুৱাই পেলাই পঠালোঁ আৰু এতিয়া আপোনালোকে দেখিলেই প্ৰিয়াংপ্ৰীছে খেলি আছে আচলতে সিহঁত দুটা উঠি পেলাই ব্ৰেকফাষ্ট কৰিলে আৰু কৰাৰ পাছত এতিয়া খেলি আছে ময়ো চাহ তাহ খাই গা চা ধুই আহিলোঁ আৰু ভাবিলোঁ এই ভ্লগটো মই ইয়াতে সামৰোঁ আৰু এয়া চাওক ক'ত সোমাই লৈ পেলাই সি চিঞৰি আছে আমৰীয়া দিমা ক'ত সোমাই গৈছিলানো কিয় সোমাই যোৱা কিয় সোমাই গৈছিলা চুকত দুখ পাবা নহয় আৰু ইহঁত দুটা এতিয়া পূৰা কাজিয়া লাগি থাকিব বা দুষ্টামি কৰি থাকিব সো ইহঁতে দুষ্টামি বেছি বাঢ়াৰ আগতে আজিৰ ব্লগটো মই ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে হ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব থেংক ইউ